কবিতাৰ শিৰোনাম ঘৰ, কবি ডক্টৰ কস্তুৰী নাথ। ঘৰ এখন লাগে নিজাকৈ। চাকৰিৰ ইণ্টাৰভিউবোৰত সোধে, তোমাক কিয় লাগে চাকৰিটো? তাই ক'ব নোৱাৰে সঁচা কথাটো, যে নিজাকৈ এটা ঘৰ সাজিবলৈ তাইক এটা চাকৰি লাগে। তাই ক'ব নোৱাৰে সঁচা কথাটো, কাৰণ ইণ্টাৰভিউ বৰ্ডত বহি থকা কেইজনো পুৰুষতন্ত্ৰৰে প্ৰতিনিধি। নিজা ঘৰৰ সপোনটোৰ কথা ক'লেই তাইলৈ চিনাকিজনেও অবাক হৈ চায়। কিয় লাগে তোমাক আৰু এখন ঘৰ? ইমান এখন সম্ভ্ৰান্ত ঘৰ চহৰৰ মাজমজিয়াত ইমান এটা সুদৃশ্য অট্টালিকা থাকোঁতে? তাই কাকো বুজাব নোৱাৰে নিজা ঘৰৰ সপোনটোৰ কথা। যি ঘৰৰ পাকঘৰ চমজিলৈ তাই প্ৰমাণ দিব নালাগে, আজিৰ পৰা এই ঘৰ তাই নিজৰ ঘৰ। যি ঘৰৰ বংশধৰক গৰ্ভত ধাৰণ কৰি তাই প্ৰমাণ দিব নালাগে, এই ঘৰ নিজা বুলি ক'ব পৰাকৈ তাই এতিয়া যোগ্য হৈ উঠিছে। যি ঘৰৰ মত নিমিলা সদস্যসকলৰ ভৰি মালিচ কৰি তাই প্ৰমাণ দিব নালাগে, এই ঘৰ নিজা বুলি ক'বলৈ এই আনুগত্য যথেষ্ট নহয়নে? অথবা যি ঘৰৰ নিয়মৰ লগত অলপ আপোচ কৰিলেই কোনোবাই তাইক সোঁৱৰাই নিদিয়ে, এই ঘৰত তাইৰ নিয়ম নচলে। আৰু এখন ঘৰ আছিল তাইৰ, য'ত তাইৰ জন্ম হৈছিল। এতিয়া সেই ঘৰত জীয়ৰীৰ অধিকাৰেৰে শহুৰৰ লগত কাজিয়া কৰিবলৈ গ'লে এই কথা সোঁৱৰাবলৈ কোনোবাই মুহূৰ্তেও নাভাবে যে এই ঘৰ তাইৰ নহয়, অথবা তাই এতিয়া এই ঘৰৰ নহয়। এতিয়া সেই ঘৰত দীঘলীয়াকৈ থাকিবলৈ গ'লে চুবুৰীয়াৰো চকুত অলেখ প্ৰশ্ন। ঠিকেই আছেতো সংসাৰ। নিজাকৈ এখন ঘৰ লাগে তাইক। অট্টালিকা নহ'লেও হ'ব, অথবা মহানগৰীৰ মাজমজিয়াত নহ'লেও হ'ব সেই ঘৰ। যি ঘৰলৈ তাইৰ নামত চিঠি আহিলে কাৰোবাৰ মাৰফত দিব নালাগে। খং উঠিলে যি ঘৰত চিঞৰি চিঞৰি কাজিয়া কৰা, অথবা দুখ লাগিলে যি ঘৰত চিঞৰি চিঞৰি কন্দাৰ স্বাধীনতা থাকিব। যি ঘৰত মুহূৰ্তে মুহূৰ্তে অধিকাৰৰ সীমা টানি দিবলৈ কাৰো অধিকাৰ নাথাকিব। এই পৃথিৱীৰ সমস্ত নিয়ম ভৰিৰে মোহাৰিলেও বাহিৰ কৰি দিবলৈ যি ঘৰত কাৰো কলিজা নাথাকিব। আৰু যি ঘৰৰ বিশ্বাসভাজন হোৱাৰ যজ্ঞত তাই কেতিয়াও নিজৰ স্বকীয়তাক আহুতি দিব নালাগিব। ঘৰ এখন লাগে তাইক নিজাকৈ। ধন্যবাদ।